উঠা, জাগা আৰু তেতিয়ালৈকে নৰবা যেতিয়ালৈকে লক্ষ্যৰ প্ৰাপ্তি নহয়। নিজকে দুৰ্বল বুলি ভবাটো আটাইতকৈ ডাঙৰ পাপ। তোমাক কোনেও পঢ়াব নোৱাৰে, কোনেও আধ্যাত্মিক বনাব নোৱাৰে। সকলোবোৰ তুমি নিজে ভিতৰৰ পৰা শিকিব লাগিব। আত্মাটোতকৈ ডাঙৰ শিক্ষক কোনো নহয়। সত্যক হাজাৰ প্ৰকাৰে প্ৰকাশ কৰিব পাৰি, তথাপিও প্ৰতিটোৱেই সত্যই হ'ব। বাহিৰৰ স্বভাৱটো হৈছে ভিতৰি স্বভাৱৰ এটা ডাঙৰ ৰূপ। বিশ্বব্ৰহ্মাণ্ডৰ সকলোবোৰ শক্তি প্ৰথমৰ পৰাই আমাৰ। তেওঁ আমাৰ, যিজনে চকুৰ ওপৰত হাত ৰাখে আৰু যেতিয়া কান্দে। কিমান আন্ধাৰ! বিশ্বব্ৰহ্মাণ্ডখন এখন বিশাল ব্যায়ামাগাৰ, য'ত আমি নিজকে শক্তিশালী বনাবৰ কাৰণে আহিছোঁ। হৃদয় আৰু বিবেকৰ যুদ্ধত হৃদয়ৰ কথা শুনা। শক্তি হৈছে জীৱন, দুৰ্বলতা হৈছে মৃত্যু। বিস্তাৰ হৈছে জীৱন, সংকোচন হৈছে মৃত্যু। প্ৰেম হৈছে জীৱন, ঘৃণা হৈছে মৃত্যু। কোনোবা দিনা যদি তোমাৰ সন্মুখত কোনো সমস্যা নাহে, তেতিয়া সুনিশ্চিত হ'ব পাৰা যে তুমি ভুল ৰাস্তাত গৈ আছা। এটা সময়ত এটা কাম কৰা আৰু সেই সময়ত কামটোত পূৰা আত্মা ঢালি কৰা আৰু বাকী সকলোবোৰ পাহৰি যোৱা। যেতিয়ালৈকে জীয়াই থাকা তেতিয়ালৈকে শিকি থাকা। অনুভৱেই হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ শিক্ষক। যেতিয়ালৈকে তুমি নিজৰ ওপৰত বিশ্বাস নাৰাখা তেতিয়ালৈকে তুমি ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব নোৱাৰা। যি জুইয়ে আমাক তাপ দিয়ে সেই জুইয়ে আমাক জ্বলাই পেলাবও পাৰে। এইটো জুইৰ দোষ নহয়। চিন্তন কৰা, চিন্তা নহয়। নতুন বিচাৰৰ জন্ম দিয়া। আমি সেইজন যাক আমাৰ বিচাৰধাৰাই বনাইছে। সেইকাৰণে এইটো গুৰুত্ব দিব লাগে তুমি কি ভাবিছা। তুমি যিদৰে ভাবা তেনেকুৱাই হৈ যাবা। নিজকে দুৰ্বল বুলি ভাবিলে দুৰ্বল আৰু সবল বুলি ভাবিলে সবল হৈ যাবা। একো নুসুধিবা, প্ৰতিদান হিচাপে একো নিবিচাৰিবা। যিটো দিব লগা আছে সেইটো দিয়া। সেইটো তোমালৈয়ে ঘূৰি আহিব, কিন্তু সেই বিষয়ে এতিয়াই নাভাবিবা। যিবোৰ বস্তুৱে তোমাক শাৰীৰিক, বৌদ্ধিক আৰু মানসিকভাৱে দুৰ্বল কৰে সেইবোৰ বস্তু ত্যাগ কৰা। বেদান্তই কোনো পাপ নাজানে, সেই দৰ্শনে কেৱল ভুলটো জানে। আৰু সেই দৰ্শনৰ মতে তুমি দুৰ্বল, তুমি পাপী, এটা সামান্য প্ৰাণী আৰু তোমাৰ কোনো শক্তি নাই আৰু তুমি এইটো কৰিব নোৱাৰা। এইবোৰ কোৱাটোৱেই হৈছে আটাইতকৈ ডাঙৰ ভুল। কাকো নিন্দা নকৰিবা। যদি তুমি সহায়ৰ বাবে হাত আগবঢ়াব পাৰা নিশ্চয় বঢ়াবা, আৰু যদি নোৱাৰা হাতজোৰ কৰিবা। নিজৰ ভাই ভনীক আশীৰ্বাদ দিবা আৰু তেওঁলোকক নিজৰ ৰাস্তাত যাবলৈ দিবা। এইখনেই পৃথিৱী, য'ত তুমি যদি কাৰোবাৰ উপকাৰ কৰা তেতিয়া মানুহে কোনো গুৰুত্ব নিদিয়ে, আৰু যদি তুমি সেই কামটো কৰা বন্ধ কৰি দিয়া তেতিয়া মানুহে তোমাৰ বদনাম গাবলৈ নাপাহৰে। সঁচা সফলতা আৰু আনন্দৰ আটাইতকৈ ডাঙৰ ৰহস্য হৈছে সেইজন পুৰুষ বা নাৰী যিয়ে প্ৰতিদান হিচাপে একো নিবিচাৰে। সম্পূৰ্ণভাৱে নিস্বাৰ্থ ব্যক্তিয়েই আটাইতকৈ সফল। এটা বিচাৰ লোৱা, সেই বিচাৰটোক নিজৰ জীৱন বনাই লোৱা। সেই বিষয়ে ভাবা, তাৰে সপোন দেখা আৰু সেই বিচাৰটোতেই জীয়াই থাকা। নিজৰ মস্তিষ্কৰ পৰা শৰীৰৰ সকলো অংগকেই সেই বিচাৰধাৰাত ডুবাই ৰাখা। বাকী সকলো বিচাৰ কাষত ৰাখা। এয়াই হৈছে সফল হোৱাৰ পদ্ধতি। বুদ্ধিমান ব্যক্তিৰ নিজৰ ভৰিৰ ওপৰত দৃঢ়ভাৱে থিয় দি কামত আগবাঢ়ি যোৱা উচিত। লাহে লাহে সকলোবোৰ ঠিক হৈ যাব। যিজনে তোমাক গালি পাৰে তেওঁক তুমি আশীৰ্বাদ দিবা। ভাবা, তোমাৰ মিছা অহংকাৰবোৰক বাহিৰলৈ উলিয়াই দি তোমাক কিমান সহায় কৰিছে। আমি নিজেই নিজৰ ভাগ্য নিৰ্মাতা। আমি যি কৰোঁ সেয়াই ভোগ কৰোঁ। যিটো সত্য সেইটো সাহসেৰে, নিৰ্ভয়েৰে মানুহৰ আগত কোৱা। তাৰ পৰা কাৰোবাৰ কষ্ট হয় বা নহয় সেইটো গুৰুত্ব নিদিবা। দুৰ্বলতাৰ কেতিয়াও আশ্ৰয় নিদিবা।